सेल्फी ले ले रे ले ले रे ले ले रे Michael, examiner रे आइपालाई इसे पिकनिक खाना को जाम ले जरा जी इमार অসমৰ বাহিৰতে যাওঁ নেকি মাইনৰ ওর বাহিৰৰ ফলত ক'ত যাওঁ নেকি এই বঢ়িয়া ভাঙাৰ মন বঢ়িয়া এনজয় পইচা কিমান কে কিলো মিলি পাইছা তই ভিক্ষাৰী ৰে লৰা তই কি জানিবি এই বাবু এনেকৈ নকবি কিয়া মাইকেল তোমাক যিমান পইচা লাগে মোক পইচা লাগে মই দিম গম পাইছা না চিন্তা কৰিব নালাগে তুমি খালি এটা 1000 টকা এটা ল'বা বাকীখিনি মই মেনেজ কৰি দিম ঠিক আছে ৰাজু মই 1000 টকা কভাৰ পাই মই তো ঘৰতে খাইছং নিশা খাইছং ভালে লাগি যায় গাওতা দেখি রম রমায়া সমসমায়া যায় ঘরত গেলি মরং আর কি তিরির গালি খাই নিশা তো ফাইটা গেলে শরম লাগি যায় নিশা খায়া কিনো পায় যদি মোরা গালি খায় গাঁৱৰ মানুহে বেয়া পায় মান সন্মান তা গুচি যায় তথাপিতো কিয়া মৰং এই গিলা খায় নিশা খাইছং ভালে লাগি যায় লৰা তো ইমান ৰাতি দিনে কিয় বা নাই বেমাৰী বাপেকটো ঘৰত আছে বহুত বাকি কৰি আছে বহুত বাকি কৰি আছে ঘৰতো কোনো চিন্তাই নাই তো আইছ মদ খোপা কিয় খায় তই সদায় মই কিমান চিন্তা কৰি থাকো তোৰ কাৰণে মোৰ বেয়া হৈছে অলপ বহুত তোৰ বাহিৰে মোৰ আছে কোনো এতিয়া তইতো জানাই ডক্তৰে মোক ৰেষ্টত থাকিব দিছে মোৰ অসুখ হৈছে ইমান টকা মই কেনেকৈ যোগাৰ কৰিম বোপা কিয় কৈছে তেনেকৈ বোপা বোপা এই ল'ৰাটোক লৈ যে কি হব এতিয়া হে ভগৱান ৰাতিপুৱাই যেনে তেনে কৰি 1000 টকা মিলাবা আৰু মহাদেৱ অ মহাদেৱ মোৰ ল'ৰাটোৰ পইচা লাগিছিল অলপ দিব পাৰিবনে আপুনি পইচা কি গাছত লাগিছে নেকি নহয় প্লিজ মই যদি তাক 1000 টকা জানুৱাৰীত খানা খাবৰ কাৰণে দিব নোৱাৰো সি মোক আত্মহত্যা কৰিব সি আপুনি অনুগ্ৰহ কৰি মোক 1000 টকাটো দিয়ক এই হৰি কোনফালে গেলে হৰি এই হৰি হৰি এইফালে কি কিবা কামত লগাই দিয়াচোন কাম যি কাম আছে মোক তাকে দিয়ক কিন্তু কিবা কামত লগাই দিয়া নাই পইচা দিব পাৰি নেকি গাছত পইচা লাগছে নেকি কামত লগাই দি যা কাম কৰিব আছে এটা বস্তু যা লৈ যা হয় নেকি এই যা এটা কাটি পুৰা খৰি কৰি দিলি হ'ল হ'ব বাকি এফালে আৰু বাকি চাইড আছে পাছত কাটি হ'ল
এনকা পইচা দিব পাৰি নেকি বহি আছা কাম কৰবে আৰি এই হৰি কোনফালে গেল ন এই হৰি হৰি ক'ত এইফালে কি কাম কামত মানুহ লগাই তই কোৱাই দিছে কাম কৰিছিলো অ চব এটা পালা মাৰি আছা না কাম কৰিছে মই বোলে খানিকে ভাঙিছিলো এনকা আৰু পইচা দিব পাৰি নেকি কৰি আছো মহাৰাজ মই খালি পইচা দিলেই হ'ল আৰু পইচা কি গাছত লাগে নেকি হেল্ল' অ কামটো হ'ল না অ হৈ যাব কি হ'ল ও স্যার আরে কি হইছে কি হল গাড়ি বেচতে চাই এনে কথা বলতে হবে হ্যালো ভিতরে কথা বলতে হবে নাকি আনজিরে খবর রাখে এই জানা মানে গাড়ি এই তো হাজির হইছে হ্যাঁ লাগ দেবে হবে কি কি হ্যাঁ বলি গেল এই হাতে মানে এটা কাম করে এই হরি ঠান্ডা লাগেছে না ঘর তো কিন্তু টাইম মেলে বলে দিবে এই আপনাদের ঠান্ডা লাগছে এই দেখো বাকি ওটা লিখে আছে স্লিপ লেখা আছে সিলেবাস সাইড করে বলে আর কি দেখি জায়গা গাইছি কি তাতে আছে বুতাহানি পাবো ওটা একটু হট খালি এলি আনলে এটা কি মানে না হ্যাঁ এটা আবার আরাম করবে রে এক সিনজে করবে লাগে না ভাই ঠিক আছে বসো তো আরাম করবে লাগবে আরাম জরুরা আরাম করলে বাজার ये हालात तो बहुत हो जाए इंटर की हो जाए होशियार है यार एक जनवरी पार्टी हां ये तेरे सबा क्या बात है हमारा कौन आता है ये तो करने हम कुछ आज जुड़े गए तो हम हमें अपने बाबूला लोग पूरी में ईमान माने ईमान बेमार हो तो गंगो ना ये तो ना फाइल बिके रे बेमार के लिए ये तो पस्तु करना है इसलिए पंबू हम के कुछ ना बाती नहीं उबे ने बात कोई नहीं बात ज्यादा ये तो कुछ ना नहीं तो पुनिया रो पया दो हमको ये लगा है इसका लगा बता है कि जे ना उतने किसी और जी लहम कारण कोशिया बची ये सा लहम बाती लहम अरे तो भगवान का भाई ए वास्तव का आज ही ना खाली है वो से तो कि बात है आज ही पता है कल बात ही ना है ना के मुखार कोशिया है जनवरी आया भाई एक जनवरी आया है तो मतलब क्या बुरी नहीं है अरे की ना हालत तो बुरी है हां ये पुलिस तो मालूम तो भूल हो है बुरी हो जाए तो पता ना है यार बाबे को पानी नहीं लगा तो विषय ना हां वो मैंने पता नहीं বাবা না বলবে কিন্তু ঘর থাকি বাবা বহুত দুর্বল হয়ে গেছি মানুষজন তো এই বই এখন কষ্ট করবে না আরামত থাকতে লাগে তোমার কাছে মাঝে মাই কিছু খবর লবা আবু আমি আইও কথা নাই আমি আই এটা আমি উঠু নাকি যাই যাবো সা হই সা নালে আবু বেলে কিনা আই যাম বেলে কি আছে এটা এটা কথা কইছে এটা এক জানুয়ারি সাধারণ হাত দিয়ে ভাই ইলাহান এক জানুয়ারি কুকুর পাবি পাপের মতো এটাকে ভাবললো তাহলে এক জানুয়ারি নিজে পারি জানুয়ারি পালে দেখতে দেখলে না পা আর এই বাপের আজাদি মোটামুটি এক জানুয়ারি পালা তো বাদ দি নিজে অলপমান কিংৰ ওপৰত পুস্তকৰ ব্যক্ত পাল তাৰপিছত আৰু এতিয়া হইল মানৱতে হইল এতিয়া কথা না বাপের অলপমান কি হেৰি কৰ ঠিক আছে আমি আহো এতিয়া মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা সপোনে যদি হেৰাই ঠিকনা
বিচাৰি দিবানে মোৰ দেউতাই শোকত যদি বিষাই বুকু তুমিও ভিডিঅ'টো চাই ভাল লাগিল নে বেয়া লাগিল গম নাপাওঁ আৰু বাকী ভাল লাগিলে লাইক কৰিব যদি একদম বেয়া লাগে ডিছলাইক কৰিব পাৰে কোনো কথা নাই মোৰ ফালৰ পৰা একদম ফুল অৰ্ডাৰ আছে আৰু শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আৰু লগতে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ অকণমান নাপাহৰিব যাতে আমাৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পায় বাকী ৰাছি বুলি অলপমান কিবা ক'ব জয় জয়তেসমূহ ৰাইজলৈ আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যদি আমাৰ ভিডিঅ'টো ভাল লগা নাই লাইক কমেণ্ট ছাবস্ক্ৰাইব নকৰিলেও ডিছলাইক আৰু আমাক কমেণ্টত গালি দিবলৈ একদম নাপাহৰিব মোৰ এইটো ৰিকুৱেষ্ট আপোনালোকলৈ যদি কিবা ভুল হৈছে সেইটো আমাক জনাব আৰু আমাৰ দৰে মিডল শ্ৰেণীৰ বন্ধুখিনিক কৈছোঁ যাতে জানুৱাৰী বুলি এনেকুৱা উদ্ভণ্ডালি নকৰে যাতে ঘৰত কোনো জোৰদবস্তি নকৰে যে পইচা লাগিব জানুৱাৰীৰ খানা খোৱাৰ কাৰণে সেনেকুৱা একো নকৰিব হয়তো তেনেকুৱা ভুলৰ বাবে আপোনালোকৰ পৰিয়ালৰ মেম্বাৰে মৃত্যুক সাৱটি ল'ব লাগিব গতিকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে নতুন বছৰটো ভালদৰে পালন কৰে ইমানেই বাকী আজিলৈ ইমানতে জয় আহোম আমাৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা থাকিল